ঐ ছাৰ কিছ মানে কি ছাৰ এইবিলাকতো জানিব নালাগে মই যেনেকে কম তেনেকে কৰিবি আপুনি চিন্তাই নকৰিব ছাৰ আৰু শুন মাজতে অলপ খেলি মেলি কৰিব লাগে পাৰিবিনে নাই খেলি মেলি কৰাটো মই মাছো ছাৰ এনেকুৱা খেলি মেলি কৈছে আপোনালোক দুটা জেগাতে ফিলেট হৈ গৈছে ঐ এখন দেখিছ কিবা যদি খেলি মেলি কৰ নহয় গালত বহি যাব এবাৰ কৈছে খেলি মেলি কৰিব লাগিছে এবাৰ কৈছে নালাগিছে মই কৰিম নে নকৰিম ফিক্স কৰি দিয়ক ছাৰ তোক মই কি কৈছো হ'ব ছাৰ একদম খেলি মেলি নকৰিছে খেলি মেলি কৰিব লাগিব এনেকুৱা খেলি মেলি কৰিম একে চৰে নহয় এডাল কি কেছত ফচাইছে ছাৰ মোক ফিক্স কৰি দিয়ক এইটো মানে ঐ মোহন ঐ মানুহক মানে বিশ্বাস কৰিবলৈহে জব মহলা ন চৰ দিম ক'ত যাম চৰৰ লগত ক'ত ওলাই গৈছ সঁচাকে চিনেমা চাবলৈ যাওঁ নি মানে অকণমান খেলি মেলি এটা লগাই থৈ আহোঁ কি খেলি মেলি তাৰ মানে মোক কৈছে মই তোক যেতিয়া কম তই খেলি মেলি লগাবি মোহন আৰু যে তাৰ কৈছো কলৈ যায় কিবা কৰে কিবা কেছ মোকতো একো কোৱা নাই ইউনিফৰ্মটো খোলাই লৈছে কিবা হয় আকৌ গাৰ্গ ৰেডি নে ছাৰ ৰেডি গুড মোহন কি কথা কৈছিলো মনত আছে আছে ছাৰ ঠিক আছে আপুনি আগবাঢ়ক আমি বাইকত গৈ আছো ঠিক আছে যাওক এই 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 গাৰ্গ এইযোৰ লওক এই থালৰকে দিম আকৌ যাওক খেলি মেলি কৰিছিলো ছাৰ মই যেতিয়া কম তেতিয়া কৰিম আহ